দেখে অন্য এটা ভিডিও হইতে আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। আজি আমি টিপামলৈ যাম বুলি ভাবিছোঁ মানে যামেই আৰু টিপামলৈ যাম। আপোনালোকে চাবচোন ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পিছফালে ভিউটো চাওক গোটেই সেউজীয়া মানে কঠীয়া ৰুই থৈছে গোটেই চাৰিওফালে সেউজীয়া হৈ আছে আৰু দেখিছেই আপোনালোকে। বলক মোৰ লগত ভিডিঅ'টি চাই যাব আপোনালোকে অলপ স্কিপ নকৰাকৈ। এতিয়া আমি যাবহে লাগে আৰু হেলমেটটো লগাই লওঁ লাহেকৈ ওলাই দিওঁ আৰু ইয়াৰ পৰা চাওকচোন ভিউটো চাৰিওফালে সেউজীয়া পৰিৱেশ মানে আপোনালোক আগলৈকে দেখাইছোঁ চাই থাকিবচোন ভিডিঅ'টি কেনেকুৱা লাগিব। ভাল লাগিলেতো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু চাই যাব ভিডিঅ'টি আপোনালোকে চাব বহুত ভাল লাগিব মানে ভিউটো চাওক চাৰিওফালে কথা নকওঁ আপোনালোকে চাওকচোন ভিডিঅ'টি ভিউটো চাওক কিমান সুন্দৰ পৰিৱেশ চাই যাওক ভিডিঅ'টি ভাল ভাল আৰু কিবা কিবি দেখিব পাই যাব মানে ভিডিঅ'টো চাই যাওক আপোনালোকে প্ৰথমতে। এতিয়া আমি নেপালী গাঁৱলৈ টিপাম থানালৈ হৈ পিনি যাব লাগিব মানে এইফালে টিপাম থানালৈ হৈ পিনি সাংঘাতিক তললৈকে যাব লাগিব এতিয়া দেখোন আৰু বেছি দূৰ নাই মানে পামগৈ এতিয়া টিপাম। এইখন দলংখন বনাই আছে মানে সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। বহুত খেপে চলিম দেই ৰাস্তাটো ইমান ভাল নহয় মানে নেদেখুৱা নেকি অলপ আগত দেখুৱা মোবাইলতে চাই যাব ভিতৰতে অকণমান দূৰ আছে পালোহিয়ে বোলা অকণমান দূৰ আছে আমি পালোহিয়ে মানে আৰু বেছি দূৰ নাই মানে এইফালে চাওকচোন ওপৰৰ ফালে এইফালে চাওক পালোহিয়ে চাহ গছবোৰ পাহাৰৰ নিচিনা কেনেকৈ পাহাৰে মানে পাই গ'লোহি টিপাম পাই গ'লোহি কিমান কষ্ট আমাৰ এয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জানেই চাহ গছ কাৰণে বিখ্যাত মানে চাহৰ কাৰণে বিখ্যাত। এইফালে চাওক মানে চাহ গছৰ মানে চিৰিখন টিপামৰ ভিতৰত থকা চিৰিখনৰ ওপৰত নোপোৱা আগতে মানে আপোনালোকক এই চাহ বাগানৰ ভিউটো পাহাৰটো মানে ভিউটো দেখাইছোঁ চাওক কিমান সুন্দৰ মানে চালিয়া জুই বুলি কয় যে তেনেকুৱা মানে আমাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত জানেই চাহ কাৰণে কিমান বিখ্যাত। এয়া চোৱা কিমান ধুনীয়া লাগিছে ভিউটো চাওক। আপোনালোকো আহিব মানে উপভোগ কৰিব এয়া টিপামৰ চাহ গছৰ ভিউ আৰু লগতে আপোনালোকক সেউজীয়া এয়া পথাৰ মানে নতুনকৈ এতিয়া কঠীয়া ৰুইছে ভুৰ ৰুইছে বুলি কয় যে মানে ভিউটো তামাম মজা চাই যাওক আপোনালোকে দেখাই আছোঁ ভিডিঅ'টো আপোনালোকক দেখাবৰ কাৰণে বাইকৰ পৰা নামি দিলোঁ। এতিয়া আপোনালোকক দেখাম সেই টিপামৰ মানে চাহ গছৰ ভিতৰত থকা মানে চিৰিখন দেখাব গৈছে আপোনালোক চাবচোন আপোনালোকৰ ভিডিঅ'টো ভালকৈ কথাবোৰ লাগি ধৰিছে আকৌ নভাবিব শুনা বুলি দেই প্ৰথম ভিডিঅ' মানে বেছি দিন হোৱা নাই তো ভিডিঅ' ষ্টাৰ্ট কৰা সেইকাৰণে অলপ লাগি ধৰিছে আৰু
ঠিক আছে আপোনালোকৰ ভিতৰত দেখাই আছোঁগৈ মানে টিপামৰ চিৰিখিনি পালোহি বাগানৰ চিৰিখিনি চাই যাব মোৰ লগত ভিডিঅ'টি বেক কেমেৰা কৰি পিনি দেখাইছোঁ আপোনালোকক চাই যাব ভিডিঅ' ফাইনেলি আমি পাই গ'লোহি টিপামৰ এই চিৰিখিনি কেনেকুৱা মজা লাগিছে বহুত দিনৰ পৰা আশা আছিলে মানে আহিম বুলি আজি আহি গ'লোঁ ফাইনেলি আহি গ'লোঁ চাই যাওক আপোনালোকে ভিডিঅ' তামাম মজা ভিডিঅ' বাপৰে বাপ ইমান দীঘল চি এয়া আৰু বাগানৰ দৃশ্য মানে চাহ গছৰ দৃশ্য আপোনালোকে চাই যাওকচোন ইয়ালৈ আহি পোৱা মানুহবোৰে জানিছে কেনেকুৱা ভিউটো আপোনালোকে নহাবোৰে চাওকচোন ভিডিঅ'টো কেনেকুৱা মজা লাগিব মানে অহাবোৰ চাব ভিডিঅ'টো সেইটো কোৱা নাই মানে নাচাব বুলি তামাম ভাগৰ লাগেচোন আমাৰ এইটো জিৰণি চোৱা ঘৰ অলপ বহিয়ে ল'ব লাগে আৰু দেই ইমান ওপৰত উঠি গ'লো চাওকচোন ভিউটো তলৰ ভিউটো চাওক অকণমান আগত ৰাস্তাটো ইয়াৰ পৰা মনিব নেকি তলৰ ভিউটো চাওক তামাম মজা ৱাও কি কম আৰু মানে ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো মানে টিপামত সামৰণি মৰা নাই ভিডিঅ'টো ঘৰত আহি আমাৰ ঘৰৰ ওচৰতে চাহ বাগানখনৰ ওচৰত ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ তাত মানে ক'বলৈ টাইম নাপালোঁ নিচিনা টাইম নাপালোঁ মানে কিবা অসুবিধা এটা হ'ল সেইকাৰণে ভিডিঅ' তাত সামৰণি নামাৰিলোঁ আমাৰ ঘৰত আহি মানে ঘৰৰ ওচৰত চাহ বাগানখন আছে তাতে ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো টিপামৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ইমানো ভালকৈ দেখাব নোৱাৰিলোঁ থুলমূলকৈ দেখালোঁ ভিডিঅ'টো আপোনালোকে ইমানখিনি চাই পিনি উপভোগ কৰক যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাৰে বাৰে কৰিছোঁ নকল হ'ব আপোনালোকে ভাল লাগিলেতো কৰিবই ঠিক আছে আজিলৈ ইমানতে সামৰিছোঁ বাই বাই টাটা জয় আই অসম